Hi guys, what's up? Myself Tushal and welcome back to another video. এতিয়া আছো মই গুৱাহাটীত আৰু মই ঘৰত যাওঁতে এটা মাঘ বিহু সৰু ভিডিঅ' বনাইছিলো। সো আশা কৰো সবে চাই ভাল পাব। সো ভিডিঅ'টো চাওক আৰু কমেন্ট কৰিব কেনেকুৱা হৈছে। সো গাইস আমি ফাইনালি পাই গলো বেম্বো জংগল। আমি এটা বেম্বো কাটিব লাগিব। বেম্বোটো বহুত জৰুৰী হয় আমাৰ ভেলাঘৰ বনোৱাৰ কাৰণে। মোৰ লাইফটো বহুত বাঁ আছে কাটি দিবি নেকি অলপ। कुछ ज्यादा नहीं हो गया मतलब कुछ भी হ'ব 2-3 সেকেন্ডৰ হ'ব। তো গাইস কি খবৰ আমাৰ বাঁ কাটা হৈ গ'ল এতিয়া গৈ আছে টানিটো ভালকে চাৰে বাৰ ভালকে মই পেলাই আছো সুমন দা এয়া লাবো কাম কৰাত লাগি গৈছে কাম কৰা নাই উৎপাত বেছি কৰিছে এতিয়া এটা মাটি খানা বস্তু বেছি ন আমাৰ বৰ্তমান বেৰা বনোৱা হৈ আছে এফালে এক্সপিৰিয়েন্সটো কেনেকুৱা প্ৰথমবাৰ নহয় নি সৰি দেই বাঁহ কাটি আছো একদম ভাগৰ লাগি গৈছে একদম বাঁহ ডিঙিত লৈ একদম কষ্ট হৈ পিছপাই দেখিছে চবে একদম বাঁহ আনি আছে পুৰা আমি এবাৰ মাঘ বিহু পুৰা একদম বেলেগ জোচ মানে একদম এবাৰ পুৰা পাৰ্টি হ'ব এবাৰ পুৰা মাঘ বিহু একদম পুৰা মেইন আৰু দেই কেনেকুৱা জোচ চবৰে মজা ন আহি থাকা বঢ়িয়া চবৰে জোচ বোলে এতিয়া চাম কোনে কিমান কি কৰিব পাৰে লেটছ গো সব একদম পুৰা কাম চাম আধাটো বেৰা বনোৱা হৈ গৈছে অলপমান দেৰি ব্ৰেক চবে টেঙা খোৱাত লাগিছে কেনেকুৱা লাগিছে টেঙাটো খাই মজা একদম পুৰা টেঙা একদম नाइस মেমু কেনেকুৱা পানীখিনি মুখ ধুবলৈ আনিছো দোকানে এতিয়া ধু খাব নাই না নহয় মিকিৰি বন্তি খাইছা বা মোক কাৰণে দে তো বে সেইনে পাৰ্থই নৰা কাটি আছে সৰি কি আছিলে এই লাঠিডাল কাটি আছে पढ़ाई लिखाई में ध्यान लगाओ ঘৰটো এইটো মক্কেলটো কাম চাম কৰিব জানে এইটো গয়তো তই যে এইবোৰ বেয়া বস্তু দেখাইছ হে গৈ ফাইনেলি আমাৰ আধা কাম হৈ গৈছে আজি ডে 2 আৰু এফালে আমাৰ চব গোটেইখিনি এইফালে ভেলাঘৰ আধাখিনি হৈ গৈছে এইফালে দেখিছে খানা বনোৱা এতিয়া মেজিকৰ মেইন বস্তু দেখাই আছো চবকে ৰেডি 1 2 3 শুনিলো দূৰণিত কুলি কেতেকীয়ে জুৰিছে বহাগৰ গান উজনি নামনি ৰঙতে নাচিছে বিহুতি অসমীৰ প্ৰাণ সৰু সূতা চেলেংখনি বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ গোবিন্দাই বোলে এতিয়া খানা টাইম কি বনিছে দাদা কি হয় কণী দম বিলনীয়া চব ৰেডি লোৱাবোৰ খাবলৈ এতিয়া আধা কাম হৈ গ'ল পুৰা আৰু গৰম উঠি গ'ল আধা কাম এতিয়া এইটো খানাটো খাই লওঁ তাৰপিছত আকৌ ষ্টাৰ্ট হ'ব চবে কেনেকুৱা জষ্টটো চবে আকৌ কৰিবা নে কাম চ' গাইজ খানাটো একদম বঢ়িয়া আছে কণী এইফালে বইল চব্জি চবে খাই আছো লাষ্ট এখন বেৰা বনালে হৈ যাব আৰু আমাৰ ঘৰ চিনটো গুড মৰ্ণিং গাইজ আজি হৈছে ডে 3 আৰু আজি হৈছে মাঘ বিহু আজি মাঘ বিহু হয় ন আজি উৰুকা আজি আমি সেইকাৰণে এতিয়া লাষ্ট আমাৰ আধাখিনি দেখিলে আগৰখিনি যে আমাৰ ভেলাঘৰ আধা আধি হৈ গ'ল এতিয়া লাষ্ট আধাখিনি আছে এতিয়া আমি খৰি নি আছে জেউৰা ভাঙি চুৰ কৰিছোঁ বুলি নাভাবিব এইখিনি ঘৰৰে হয় এখন আমাৰ বাগান য়েছ আমি এতিয়া হৈ যাব এইখিনি লাষ্ট চুমন উঠাই দিলে যাব লাগে আৰু লেটছ গো গাইজ আমি এতিয়া মিউজিক চিষ্টেম লৈ আহিছো গোটেই আমাৰ পুৰা মিউজিক এবাৰ কিন্তু বিহু বেলেগ হ'ব ঠেলাত মিউজিক চিষ্টেম আনি আছে একদম পুৰা বঢ়িয়া চুমন এইফালে মুৰ্গী গুচোৱা হৈছে এইফালে চাফা কৰা আছে তই বাটে খুলি পেলা তই মোৰ লগত কাম এফালে আমাৰ ল'ৰাকেইটা খৰি আনিছে
জলদি জলদি ল'ৰাবোৰ দেই কাম কৰিব বতাহ বৰষুণ দিব এইফালে আমাৰ কিলাৰ ই মুৰ্গী মাৰিছে কিলাৰ তুমি এইবোৰ কিন্তু few moments later আছিলে এপাক পুৰা হিলাই দিম হয় নাই এটা আহি বেয়া লাগিছে নি মজা অলপ দেৰি চাহ মজা লাগিব একদম মই ৰেডি একদম ড্ৰেছ পিন্ধি কেনেকুৱা লাগিছে একদম গান বজি আছে এইফালে চব খানা বনোৱাত লাগিছে এইফালে কি বনিছে একোৱে নাই চিকেন ইজ ডান চাওঁ কি বনাইছে চিকেন খোলা চাওঁ একদম পুৰা ধুনীয়া চিকেন ৰেডি এইফালে আমাৰ চিষ্টাৰ চাই ফ্ৰম কোকৰাঝাৰ আমাৰ টপি চবে একদম হেৰি কৰি আছে এইফালে মাছ চুঙা পুৰি আছে একদম পুৰা এইবিলাক চুঙা কাটা হৈছে চাউল বৰুৱা হৈছে একদম চুঙা ভাত খাবা আৰু তুমি Kupate long. Oi Gandip. Evla. বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দা